এছামিজ অডিঅ' বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধু লাভ খণ্ড ৮ আনৰ শ্ৰেষ্ঠতাক স্বীকাৰ কৰক। এবাৰ মই নিউয়ৰ্কৰ এখন ডাকঘৰলৈ গৈছিলোঁ চিঠি এখন ৰেজিষ্টাৰ কৰাৰ বাবে। লাইনত থিয় হৈ মই লক্ষ্য কৰিছিলোঁ যে ৰেজিষ্ট্ৰি কৰা কেৰাণীজন তেওঁৰ কামত একঘেয়ামী অনুভৱ কৰিছিল। একেখিনি কাম অৰ্থাৎ চিঠিৰ খাম ওজন কৰা, টিকট দিয়া, টকা পইচা দিয়া নিয়া কৰা, ৰচিদ লিখা, এই একেখিনি কামকে কৰি মানুহজন বিৰক্ত হৈ উঠিছিল। ফলত তেওঁ কাৰো প্ৰতি কোনো আন্তৰিকতা প্ৰদৰ্শন নকৰাকৈয়ে যন্ত্ৰৰ দৰে কাম কৰি গৈছিল। লাইনত থিয় হৈ থাকি মই মনতে থিৰাং কৰিছিলোঁ যে মই মানুহজনক তেওঁৰ কামৰ বিৰক্তিৰ পৰা অলপ সময়ৰ বাবে হ'লেও সকাহ দিম। সেয়ে মই নিজকে সাজু কৰিবলৈ আৰম্ভ কৰিলোঁ। মই লক্ষ্য কৰিলোঁ মানুহজনৰ চুলিখিনি বেছ ধুনীয়া। সেয়ে তেওঁ যেতিয়া মোৰ চিঠিখন হাত পাতি ল'লে তেতিয়া মই তেওঁক ক'লোঁ, আপোনাৰ চুলিখিনি বেছ ধুনীয়া, মই অথনিৰে পৰা তাকে চাই আছোঁ। মোৰ কথা শুনি মানুহজনৰ মুখখন উজ্জ্বল হৈ উঠিল। বহু সময় ধৰি কাম কৰাৰ ক্লান্তিৰ চিন তেওঁৰ মুখমণ্ডলৰ পৰা নিমিষতে নোহোৱা হৈ গ'ল। সহজভাৱে তেওঁ ক'লে, নাই, আগৰ সেই উজ্জ্বলতা এতিয়া আৰু নাই, চুলিখিনি বহু বেয়া হৈ গ'ল। উত্তৰত মই ক'লোঁ, তথাপি আপোনাৰ চুলিখিনি এতিয়াও বেছ ধুনীয়া হৈ আছে, চিল্কি আৰু উজ্জ্বল। মানুহজনে মোৰ কথা শুনি বৰ ভাল পালে আৰু আনন্দ মনেৰে মোৰ কামখিনি কৰি দিলে। অৱশেষত মই তেওঁৰ পৰা বিদায় লৈ উভতি আহোঁ। এই ঘটনাটোৰ কথা মই এবাৰ কেইজনমানৰ আগত কৈছিলোঁ। তেতিয়া তাৰে এজনে মোক সুধিছিলে। সকলো বুজিলোঁ, কিন্তু মোৰ প্ৰশ্ন হ'ল, আপুনি সেই মানুহজনৰ পৰা কি বিচাৰিছিল? মানুহজনৰ তেনে প্ৰশ্নই মোৰ মনত আঘাত দিছিল। এতিয়া ইমান বেছি স্বাৰ্থপৰ হৈ পৰিছোঁ যে আনন্দৰ ভাৱ বিলাই কাৰোবাক কিবা অলপমান প্ৰশংসাও কৰিব নোৱাৰোঁ। কাৰণ তেনে কৰিলে আনে তাৰ ভুল ব্যাখ্যা কৰে। এতিয়া যেন আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল কাৰোবাৰ পৰা কিবা আদায় কৰাৰ বাবে তেওঁক মিছাকৈ প্ৰশংসা কৰাটো। আমাৰ মন যদি এনেধৰণৰ নীচতা আৰু ক্ষুদ্ৰতাৰে ভৰি পৰে তেনেহ'লে আমি জীৱনত কেতিয়াও কোনো ভাল কাম কৰিব নোৱাৰিম। হয়, মানুহজনৰ পৰা ময়ো কিবা অলপমান আদায় কৰিব বিচাৰিছিলোঁ। সেই আছিল লাখ টকাৰো কিনিব নোৱাৰা এবিধ বস্তু। বস্তুটো আছিল এটা গুৰুত্বপূৰ্ণ পৰিৱেশ আৰু তাক মই তেওঁৰ পৰা পাইছিলোঁ। তেওঁক তেনেদৰে প্ৰশংসা কৰি মোৰ এইটোৱে লাভ হৈছিল যে মই তেওঁৰ পৰা মোৰ বাবে একো নিবিচাৰাকৈয়ে এক গভীৰ মানসিক আনন্দ লাভ কৰিছিলোঁ। এনে মানসিক অনুভূতি উজ্জ্বল আৰু আনন্দময় হৈ মানুহৰ স্মৃতিত সদায় সজীৱ হৈ থাকে। মানুহৰ আচাৰ আচৰণ নিয়ন্ত্ৰণৰ বাবে বহুতো আইন আছে। আমি সেই আইন মানি চলিলে জীৱনত কেতিয়াও কোনো অসুবিধাত নপৰোঁ। সেইবোৰ আইন মানি চলিলে আমি বহু বন্ধু লাভ কৰাৰ লগতে লাভ কৰিব পাৰিম অনাবিল আনন্দ। কিন্তু যি মুহূৰ্তৰ পৰা আমি এই আইন ভংগ কৰিবলৈ ল'ম, সেই মুহূৰ্তৰ পৰাই আমি সীমাহীন সমস্যাত পৰিবলৈ আৰম্ভ কৰিম। তেনে এটা আইন হ'ল এইয়ে যে সকলো সময়তে আনক তেওঁৰ শ্ৰেষ্ঠত্বৰ উপলব্ধি কৰিবলৈ সুযোগ দিওঁ। অধ্যাপক জন ডিউৱে কৈছিল, নিজকে শ্ৰেষ্ঠ বুলি ভবাটো মানুহৰ এটা চিৰন্তন প্ৰবৃত্তি। অধ্যাপক উইলিয়াম জেমছে কৈছিল, মানৱ চৰিত্ৰৰ গভীৰতম আকাংক্ষা হ'ল প্ৰশংসিত হোৱা। আগতে কৈ আহিছোঁ যে এই আকাংক্ষাই অন্যান্য প্ৰাণীৰ লগত মানুহৰ পাৰ্থক্য নিৰূপণ কৰি আহিছে। সভ্যতা সৃষ্টিৰ মূলতো আছিল মানুহৰ এই আকাংক্ষা। দাৰ্শনিকসকলে হেজাৰ হেজাৰ বছৰ ধৰি মানৱিক সম্পৰ্কক লৈ নানা ধৰণৰ চিন্তা চৰ্চা কৰি আহিছে। আৰু সেইবোৰ চিন্তা চৰ্চাৰ মাজৰ পৰা যি ফচল পোৱা গৈছে সি হ'ল এটা গুৰুত্বপূৰ্ণ ধাৰণা। সেই ধাৰণাটোক যীশুখ্ৰীষ্টই মাত্ৰ এটা বাক্যৰে সুন্দৰভাৱে প্ৰকাশ কৰিছিল। আৰু এইটোৱে হয়তো সমগ্ৰ বিশ্বৰ আটাইতকৈ মূল্যৱান নীতি কথা। নীতি কথাটো আছিল এই, আনৰ প্ৰতি তেনে ব্যৱহাৰেই কৰা যেনে ব্যৱহাৰ তুমি আনৰ পৰা কামনা কৰা। এনে দাৰ্শনিক নীতি শিক্ষা পৃথিৱীৰ সকলো দাৰ্শনিকেই মানৱ জাতিলৈ আগবঢ়াই গৈছে। জৰথুষ্ট্ৰ, কনফুচিয়াছ, বুদ্ধদেৱ, হিন্দু ঋষিসকলৰ লগতে পৃথিৱীৰ সকলো দাৰ্শনিকে এই একেই শিক্ষা মানৱ জাতিলৈ আগবঢ়াই গৈছে। আপুনি সকলো সময়তে আনৰ সমৰ্থন বিচাৰে। আপুনি কামনা কৰে আপোনাৰ প্ৰকৃত মূল্যায়ন। আপুনি আপোনাৰ সৰু পৃথিৱীখনত নিজৰ গুৰুত্ব বিচাৰে। সেইবুলি আপুনি কাৰো পৰা সস্তীয় তোষামোদ নিবিচাৰে, বৰং প্ৰকৃত প্ৰশংসাহে বিচাৰে। এবাৰ মই ৰেডিঅ' চিটিৰ ৰিচিপশ্যনিষ্ট এজনৰ পৰা তেওঁলোকৰ হেনৰী ছোভিয়েট শাখাৰ কাৰ্যালয়ৰ টেলিফোন নম্বৰটো বিচাৰিলোঁ। পৰিচ্ছন্ন আৰু সুন্দৰ পোছাক পৰিহিত মানুহজনে যেনেদৰে মোক সেই কাৰ্যালয়ৰ ফোন নম্বৰটো দিছিল, তাৰ পৰা মোৰ ধাৰণা হৈছিল তেওঁ যেন মোক সেই নম্বৰটো জনাবলৈ পাই গৰ্ববোধ কৰিছিল। মানুহজনৰ তেনে আন্তৰিকতাই মোক অভিভূত কৰিছিল। সেয়ে মই তেওঁক অকপতে প্ৰশংসা কৰিছিলোঁ। মোৰ প্ৰশংসা বাক্য শুনি মানুহজনৰ মুখ উজ্জ্বল হৈ উঠিছিল। প্ৰশংসা কৰাৰ দৰ্শনৰ বিষয়ে জ্ঞান লাভ কৰাৰ বাবে ফ্ৰান্সত ৰাষ্ট্ৰদূত বা কোনোবা ডাঙৰ প্ৰতিষ্ঠানৰ চেয়াৰমেন হোৱাৰ কোনো দৰকাৰ নাই। আপুনি বাৰু কেতিয়াবা হল কেইনৰ কোনো কিতাপ পঢ়িছেনে? যেনে ধৰক দ্য ক্ৰিশ্চিয়ান, দ্য ডিমষ্টৰ, দ্য মেক্সিমাম। তেওঁৰ কিতাপৰ পাঠকৰ সংখ্যা অতি কমেও 1 লাখ। তেওঁ আছিল এজন কমাৰৰ সন্তান। তেওঁ মাত্ৰ
8 বছৰমানহে স্কুললৈ যোৱাৰ সুযোগ পাইছিল। তৎসত্ত্বেও তেওঁৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁ আছিল পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। তেওঁৰ কাহিনীটো আছিল এনেধৰণৰ। হল কেইন চনেট কবিতা আৰু বীৰগাথা ভাল পাইছিল আৰু সেয়ে তেওঁ ডান্তে, গেব্ৰিয়েল আৰু ৰছেটিৰ প্ৰায় সকলো কবিতা মুখস্থ কৰি পেলাইছিল। তদুপৰি তেওঁ ৰছেটিৰ শিল্পমণ্ডিত ৰচনাৰ অকুণ্ঠ প্ৰশংসা কৰি এটা প্ৰবন্ধ লিখি উলিয়ায় আৰু তাৰ এটা প্ৰতিলিপি ৰছেটিলৈ পঠিয়াই দিয়ে। ৰছেটিয়ে সেই প্ৰবন্ধটো পঢ়ি খুব আনন্দিত হয় আৰু তেওঁ হ'ল কেইনক লণ্ডনলৈ মাতি পঠিয়ায় তেওঁৰ ব্যক্তিগত ছেক্ৰেটাৰী হ'বলৈ। সেই হ'ল কেইনৰ জীৱনৰ গতি ঘূৰাই দিছিল, কাৰণ ৰছেটিৰ লগত থকাৰ ফলত তেওঁ সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ লেখকসকলৰ সংস্পৰ্শলৈ আহিবলৈ সুযোগ পাইছিল। তেওঁলোকৰ পৰামৰ্শ আৰু উৎসাহত উদ্বুদ্ধ হৈ তেওঁ এনে এটা জীৱনত প্ৰৱেশ কৰিলে যে তেওঁ তেওঁৰ জীৱনক জ্যোতিৰে উদ্ভাসিত কৰি তুলিলে। আইল অৱ মেনত থকা তেওঁৰ বাসগৃহ গ্ৰীবা কেছেল সমগ্ৰ বিশ্বৰ ভ্ৰমণকাৰীসকলৰ বাবে তীৰ্থস্থানত পৰিণত হৈছিল। তদুপৰি তেওঁ এৰি থৈ গৈছিল কেইবা কোটি ডলাৰৰ সম্পত্তি। এই সকলোবোৰ সম্ভৱ হৈছিল কমাৰৰ সন্তান হল কেইনে এজন খ্যাতনামা লেখকক আন্তৰিকভাৱে প্ৰশংসা কৰি লিখা এটা প্ৰবন্ধৰ বাবে। হৃদয়ৰ পৰা কৰা প্ৰশংসাৰ শক্তিৰ বিষয়ে আমাৰ বহুতৰে সঠিক ধাৰণা নাই। সি বহু অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰে। ৰছেটি নিজকে এজন ডাঙৰ ব্যক্তি বুলি ভাবিছিল, তাত কোনো সন্দেহ নাই। প্ৰায় সকলো মানুহেই তেনেদৰে ভাবে। তেনেদৰে প্ৰতিটো জাতিয়ে নিজকে শ্ৰেষ্ঠ বুলি ভাবে। আমেৰিকানসকলে যেনেদৰে নিজকে শ্ৰেষ্ঠ বুলি ভাবে, তেনেদৰে জাপানী বা ভাৰতীয়সকলেও নিজকে শ্ৰেষ্ঠ বুলি ভাবে। বিশ্বৰ প্ৰতিটো জাতিয়েই আন আন জাতিতকৈ নিজকে শ্ৰেষ্ঠ বুলি ভাবে আৰু তাৰ পৰাই জন্ম হয় দেশপ্ৰেম আৰু যুদ্ধৰ। মনত ৰাখিব, আপুনি লগ পোৱা প্ৰতিজন মানুহেই নিজকে আপোনাতকৈ শ্ৰেষ্ঠ বুলি ভাবে। সেয়ে তেওঁৰ হৃদয়ত প্ৰৱেশ কৰা নিশ্চিত উপায় হ'ল কিবা প্ৰকাৰে তেওঁক জনাই দিয়া যে এই পৃথিৱীত তেওঁৰো এটা বিশেষ গুৰুত্ব আছে। এমাৰছনে এবাৰ এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল, যাৰ লগতে মোৰ দেখা সাক্ষাৎ নহওক কিয়, তেওঁক মই মোতকৈ শ্ৰেষ্ঠ বুলি ধৰি লওঁ আৰু সেই কথাটো মই আন্তৰিকভাৱে মানি লওঁ বাবে কাৰো লগত মোৰ কেতিয়াও কোনো সংঘাত নহয়। আমি প্ৰায় দেখিবলৈ পাওঁ যে এনে বহু মানুহ আছে যিসকলৰ মাজত বিশেষ গুণ বা প্ৰতিভা একোৱেই নাই, অথচ তেওঁলোকে বৰ বৰ কথা কৈ চিঞৰ বাখৰ কৰি আনক প্ৰভাৱিত কৰিব বিচাৰে। শ্বেক্সপিয়েৰে এই বিষয়ে এনেদৰে কৈছিল, মানুহ গৰ্বিত মানুহ, সামান্য অধিকাৰৰ সাজত সজ্জিত হৈ সি এনেধৰণৰ অদ্ভুত কাম কৰে যাক দেখি স্বৰ্গৰ দেৱতাসকলে কান্দোনত ভাগি পৰে। মোৰ পাঠ্যক্ৰমৰ বহুতেই প্ৰশংসাৰ নীতি প্ৰয়োগ কৰি জীৱনত বহুত অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে। তেনে এজন সফল ব্যক্তি হ'ল কানেক্টিকাৰ উকিল এগৰাকী। তেওঁ নিজৰ নাম প্ৰকাশ কৰিবলৈ ইচ্ছা নকৰাৰ বাবে ইয়াত মই তেওঁৰ নাম মিষ্টাৰ আৰ বুলি উল্লেখ কৰিম। মোৰ পাঠ্যক্ৰমত যোগদান কৰাৰ ঠিক পাছতে তেওঁ তেওঁৰ পত্নীক লগত লৈ আত্মীয় স্বজনৰ ঘৰলৈ ফুৰিবলৈ লং আইলেণ্ডলৈ যায়। তাৰ পাছত তেওঁৰ পত্নীয়ে তেওঁৰ এগৰাকী বিধৱা পেহীয়েকৰ ঘৰলৈ গ'ল তেওঁক এবাৰ দেখা দি আহিবলৈ। মিষ্টাৰ আৰে প্ৰশংসাৰ নীতিটো প্ৰয়োগ কৰি চোৱাৰ বাবে প্ৰথমতে সেই বৃদ্ধাকেই বাছি ল'লে। সেয়ে তেওঁ বৃদ্ধাৰ ঘৰৰ চাৰিওফালে চাই চাই ক'ত কি প্ৰশংসা কৰিবলগীয়া বস্তু আছে তাকে বিচাৰিবলৈ ধৰিলে। বৃদ্ধাৰ লগত প্ৰাথমিক কথা বাৰ্তাৰ পাছতে মিষ্টাৰ আৰে বৃদ্ধাক ক'লে, আপোনালোকৰ এই ঘৰটো 1890 চনতে বনোৱা হৈছিল নহয়নে? বৃদ্ধাই উত্তৰ দিলে, সেই বছৰতেই ঘৰটো বনোৱা হৈছিল। মিষ্টাৰ আৰে ক'লে, আপোনাৰ আভিজাত্যপূৰ্ণ ঘৰটো দেখি মোৰ সাউৎকৈ মনত পৰি গ'ল মোৰ পৈতৃক গৃহৰ কথা। আপোনাৰ এই ঘৰটো সঁচাকৈ বৰ ধুনীয়া। ঘৰটোৰ পৰিকল্পনাত বেছ ৰুচিপূৰ্ণ মন এটা জড়িত আছিল। আজিকালি আৰু কোনেও এনেধৰণৰ ঘৰ বনাব নোখোজে। আৱেগ আপ্লুত হৈ বৃদ্ধাগৰাকীয়ে ক'লে, বোপা, তুমি ঠিকেই কৈছা। আজিকালি ল'ৰা ছোৱালী আৰু আগৰ দৰে ধুনীয়াকৈ ঘৰ সাজিব নিবিচাৰে। সিহঁতে বিচাৰে মাথোন সৰু এটা ফ্লেট, এটা ফ্ৰিজ আৰু এখন মটৰ গাড়ী। মহিলাগৰাকীয়ে কিছু সময় নীৰৱ হৈ বহি থাকি আকৌ ক'বলৈ আৰম্ভ কৰিলে, এইটো আমাৰ সপোনৰ ঘৰ। এই ঘৰ সজোৱা হৈছিল গভীৰ আন্তৰিকতাৰে। মোৰ স্বামী আৰু মই এইটো বনোৱাৰ বহু আগৰে পৰাই ইয়াৰ সপোন দেখিছিলোঁ। আমাৰ কোনো সম্পত্তি নাছিল, সকলো পৰিকল্পনা আমি নিজে কৰিছিলোঁ। তাৰ পাছত মহিলাগৰাকীয়ে মিষ্টাৰ আৰক গোটেই ঘৰটো এফালৰ পৰা দেখুৱাই ফুৰালে। তোমালোকে সমগ্ৰ জীৱন জুৰি নানা দেশ ভ্ৰমণ কৰি যিবোৰ বস্তু আনি ঘৰটো সজাইছিল। মিষ্টাৰ আৰে এটা এটাকৈ সেই সকলোবোৰ বস্তুৰে প্ৰশংসা কৰি গৈছিল। আটাইকেইটা কোঠালি ঘূৰাই দেখুওৱাৰ পাছত মহিলাগৰাকীয়ে মিষ্টাৰ আৰক তেওঁলোকৰ গেৰেজলৈ লৈ যায়। তাত এখন পেকাৰ্ড গাড়ী কাচি সুন্দৰকৈ থৈ দিয়া আছিল। গাড়ীখন প্ৰায় নতুনেই। গাড়ীখনৰ সন্মুখত থিয় হৈ তেওঁ আৱেগজড়িত কণ্ঠেৰে ক'লে, মোৰ স্বামীয়ে তেওঁৰ মৃত্যুৰ মাত্ৰ কেইদিনমানৰ আগতে গাড়ীখন কিনিছিল। তেওঁৰ মৃত্যুৰ পাছত মই আৰু এইখনত উঠা নাই।
তুমি ভাল বস্তুৰ মূল্য বুজি পোৱা, সেয়ে মই এই গাড়ীখন তোমাক উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছোঁ। মিষ্টাৰ আৰে জঁপিয়াই উঠাৰ দৰে ক'লে, এয়া আপুনি কি কৈছে পেহী? আপোনাৰ এই সদয়তাৰ কোনো তুলনা নাই, কিন্তু ক্ষমা কৰিব, মই এই উপহাৰ গ্ৰহণ কৰিব নোৱাৰিম, কাৰণ মই যিহেতু আপোনাৰ নিকট আত্মীয় নহওঁ, সেয়ে এই গাড়ীখন মই পোৱাৰ যোগ্য নহওঁ। এইখন আপোনাৰ পৰা উপহাৰ হিচাপে পোৱা উচিত আপোনাৰেই কোনোবা নিকট আত্মীয়ই, তেওঁলোকে এইখন পালে আনন্দিত হ'ব। এইবাৰ সামান্য ক্ষোভ প্ৰকাশ কৰি মহিলাগৰাকীয়ে ক'লে, নিকট আত্মীয়? মোৰ বহুত নিকট আত্মীয় আছে, সিহঁতে মনে মনে মোৰ মৃত্যু কামনা কৰি আছে, কাৰণ তাৰ পাছতেই সিহঁতে মোৰ সা সম্পত্তিৰ লগতে এই গাড়ীখনো পাব, কিন্তু সিহঁতক মই এই গাড়ীখন কেতিয়াও নিদিওঁ। মিষ্টাৰ আৰে ক'লে, আন কাকো যদি গাড়ীখন দিব বিচৰা নাই, তেনেহ'লে গাড়ীখন দেখোন বিক্ৰী কৰি দিব পাৰে। মোৰ কথা শুনি মহিলাগৰাকীয়ে আটা পৰি উঠিল। কি ক'লা? বিক্ৰী কৰিম? এই গাড়ীখন মই বিক্ৰী কৰিম? তুমি কেনেদৰে ভাবিব পাৰিলা যে এই গাড়ীখন মই বিক্ৰী কৰিম? তুমি ভাবিছা নেকি যিখন গাড়ী মোৰ স্বামী মোৰ বাবে কিনিছিল, তাত উঠি কোনোবা মানুহে মোৰ সন্মুখেদি ঘূৰি ফুৰিব আৰু সেই দৃশ্য মই সহ্য কৰিব পাৰিম? সেই গাড়ীখন মই বিক্ৰী কৰাৰ কোনো সপোনতো ভাবিব নোৱাৰোঁ। এইখন মই তোমাকেই দিম, কাৰণ তুমি ভাল বস্তুৰ মূল্য বুজি পোৱা। মোৰ বিশ্বাস, এইখন তোমাৰ হাতত চম্জালে মোৰ স্বামীয়ে আত্মাই শান্তি পাব। তাৰ পাছতো মিষ্টাৰ আৰে নানাভাৱে উপহাৰটো নল'বলৈ চেষ্টা কৰিলে, কিন্তু মহিলাগৰাকী নেৰানেপেৰাকৈ লাগি থকাৰ বাবে আৰু তেওঁ মনত কষ্ট পাব বুলি ভাবিয়েই অৱশেষত তেওঁ সেই গাড়ীখন গ্ৰহণ কৰিছিল। মহিলাগৰাকীৰ ঘৰত সংসাৰৰ কোনো বস্তুৰে অভাৱ নাছিল। অভাৱ আছিল মাথোন অলপমান মৰ্যাদা আৰু মমতাৰ। এই সময়ত কিন্তু তেওঁ সকলোৰে প্ৰিয় এগৰাকী সুন্দৰী যুৱতী আছিল। জীৱনৰ আগ বয়সত তেওঁ আৰু তেওঁৰ স্বামীয়ে মিলি এটা মন পচন্দৰ ঘৰ বনাইছিল। দেশ বিদেশৰ পৰা নানা ধৰণৰ ঘৰ সজোৱা বস্তু আনি তেওঁলোকৰ সেই ঘৰটো সজাইছিল, কিন্তু বৃদ্ধ বয়সৰ নিসংগতাত তেওঁ মাথোন বিচাৰিছিল মানৱ হৃদয়ৰ অলপমান উষ্ণতা আৰু সামান্য প্ৰশংসা। কিন্তু সেইখিনি তেওঁক কোনোবাই দিয়াৰ প্ৰয়োজন বোধ কৰা নাছিল। সেয়ে তেওঁ যেতিয়া সেইখিনি পালে, তেতিয়া সিয়েই তেওঁৰ বাবে হৈ উঠিল মৰুভূমিৰ বুকুত নিজৰাৰ দৰে, আৰু তেওঁ সেইখিনিৰ বিনিময়তে তেওঁৰ স্বামীৰ স্মৃতি বিজড়িত অতি মৰমৰ পেকাৰ্ড গাড়ীখন মিষ্টাৰ আৰলৈ উপহাৰ হিচাপে আগবঢ়াইছিল। প্ৰশংসাৰ গুণৰ বিষয়ে আন এটা উদাহৰণ দিওঁ। কোডাক কোম্পানীৰ বিখ্যাত পৰিচালক জৰ্জ ইষ্টমেন আছিল স্বচ্ছ ফিল্মৰ আৱিষ্কৰ্তা। তেওঁৰ সেই আৱিষ্কাৰৰ বাবেই চলচ্চিত্ৰ নিৰ্মাণ সম্ভৱ হয়। ইষ্টমেনে জীৱনত প্ৰায় $100 কোটি উপাৰ্জন কৰিছিল আৰু বিশ্বৰ এজন খ্যাতনামা ব্যৱসায়ত পৰিণত হৈছিল। কোটিপতি ব্যৱসায়ীৰ খ্যাতি অৰ্জন কৰা স্বত্বেও তেওঁ লোকৰ মুখত নিজৰ প্ৰশংসা শুনিলে আনন্দিত হৈছিল। কেইবছৰমান আগতে ইষ্টমেন তেওঁৰ মাকৰ স্মৃতি ৰক্ষাৰ বাবে ৰচেষ্টাৰত স্কুল অৱ মিউজিক আৰু কিলবোৰ্ন হল নামৰ এখন নাট্যমঞ্চ স্থাপন কৰিছিল। সেই সময়ত নিউয়ৰ্কৰ ছুপিৰিয়ৰ চিটিং কোম্পানীৰ প্ৰেছিডেণ্ট জেমছ এডামছনে সেই মিউজিক স্কুল আৰু কিলবোৰ্ন হলৰ বাবে আসন সৰবৰাহ কৰাৰ কণ্ট্ৰেক্ট ল'বৰ বাবে চেষ্টা চলাই আছিল। সেয়ে ইষ্টমেনৰ সহকাৰী এজনৰ মধ্যস্থতাত ইষ্টমেনৰ লগত এডামছনৰ অলপ সময়ৰ বাবে এটা বৈঠকৰ ব্যৱস্থা হয়। মধ্যস্থতাকাৰীজনে যেতিয়া তেওঁক ইষ্টমেনৰ কাৰ্যালয়লৈ লৈ গ'ল, তেতিয়া তেওঁ লক্ষ্য কৰিলে মিষ্টাৰ ইষ্টমেনে কিছুমান কাগজ পত্ৰ বিশেষ মনোযোগেৰে পৰীক্ষা কৰি আছে। অলপ পাছত তেওঁ মূৰ দাঙিলে আৰু এডামছনৰ ফালে চাই ক'লে, সুপ্ৰভাত, মই আপোনালোকৰ কি সেৱা কৰিব পাৰোঁ? মধ্যস্থতাকাৰীজনে তেতিয়া ইষ্টমেনৰ আগত এডামছনৰ পৰিচয় কৰাই দিলে। পৰিচয় পৰ্ব শেষ হোৱাৰ পাছত এডামছনে সবিনয়ে ইষ্টমেনক ক'লে, আপোনাৰ বাবে অপেক্ষা কৰাৰ সময়ত মই এখেতৰ ওচৰত আপোনাৰ এই সুন্দৰ কোঠালিটোৰ প্ৰশংসা কৰি আছিলোঁ। আপুনি হয়তো জানে যে মই গৃহসজ্জাৰ কাম কৰোঁ, কিন্তু মোৰ জীৱনত এনে সুন্দৰ কাৰ্যালয় মই কেতিয়াও দেখা নাই। জৰ্জ ইষ্টমেনে তাৰ উত্তৰত ক'লে, আপুনি মোক এনে কিছু কথা মনত পেলাই দিলে যে সেইবোৰ কথা মই সম্পূৰ্ণৰূপে পাহৰি গৈছিলোঁ। এই কোঠালিটো যেতিয়া বনোৱা হৈছিল, তেতিয়া ইয়াক সঁচাকৈ মই উপভোগ কৰিছিলোঁ, কিন্তু আজিকালি কামৰ হেঁচা ইমান বেছি, এই কোঠালিটোৰ সৌন্দৰ্য মোৰ চকুতেই নপৰে। তাৰ পাছত ইষ্টমেনে এডামছনক কোঠালিটোৰ ইটো সিটো বস্তু দেখুৱাবলৈ ধৰিলে। কোঠালিটো এফালৰ পৰা চাই চাই তেওঁলোক এটা সময়ত এখন খিৰিকীৰ ওচৰত গৈ থিয় হ'ল। তাত থিয় হৈ ইষ্টমেনে তেওঁৰ জীৱনৰ নানান কথা এফালৰ পৰা কৈ যাবলৈ ধৰিলে, আৰু এডামছনে অসীম ধৈৰ্য আৰু আগ্ৰহেৰে সেইবোৰ শুনি যাবলৈ ধৰিলে। অৱশেষত ইষ্টমেনে তেওঁৰ বাল্যকালৰ কথাৰ লগতে জীৱনতনো তেওঁ
কেনেদৰে প্ৰতিষ্ঠা লাভ কৰিলে সেই বিষয়ে বিস্তৃতভাৱে ক'বলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে তেওঁৰ বিধৱা মাকে কেনেদৰে এটা বৰ্ডিং হাউচ চলাইছিল আৰু তেওঁ নিজেই দৈনিক 50 চেণ্টৰ দৰমহাৰ এটা বীমা কোম্পানীত কাম কৰিছিল। দৰিদ্ৰৰ দৈত্যই তেওঁলোকৰ পৰিয়ালটোক সকলো সময়তে খেদি ফুৰিছিল। সেয়ে তেওঁ প্ৰতিজ্ঞা কৰিছিল জীৱনত তেওঁ বহু ধন সম্পত্তি ঘটিব, যাতে তেওঁৰ মাক বৰ্ডিং হাউচত কাম কৰি এই পৃথিৱীৰ পৰা বিদায় ল'ব লগা নহয়। শুকান ফটোগ্ৰাফীৰ প্লেট লৈ তেওঁ কেনেদৰে গৱেষণা কৰিছিল সেই বিষয়ে তেওঁ মোক বিস্তৃতভাৱে ক'লে। তেওঁ মোক ক'লে কেনেদৰেনো তেওঁ নিয়মিতভাৱে অমানসিক পৰিশ্ৰম কৰিছিল। কেতিয়াবা তেওঁ গোটেই ৰাতি কাম কৰিছিল। একেযোৰ হাজিৰাৰ মাজত অলপমান টোপনিয়াই তেওঁ একেলেঠাৰিয়ে 72 ঘণ্টা কাম কৰি গৈছিল। জেমছ এডামছনে ইষ্টমেনৰ কাৰ্যালয়ত সোমাইছিল 10:15 তেওঁক আগতে কোৱা হৈছিল যে তেওঁক মাত্ৰ 5 মিনিট সময়হে দিয়া হ'ব, কিন্তু ইষ্টমেনে এডামছনৰ লগত 2 ঘণ্টাৰো বেছি সময় ধৰি কথা পাতিছিল। অৱশেষত ইষ্টমেনে এডামছনৰ ফালে চাই ক'লে, শেষবাৰ যেতিয়া মই জাপানলৈ গৈছিলোঁ তেতিয়া তাৰ পৰা কেইবাখনমান কাঠৰ চকী কিনি আনিছিলোঁ। সেইকেইখন আমাৰ ঘৰৰ বাৰাণ্ডাতে থৈছোঁ, কিন্তু ৰ'দ লাগি ৰং বেয়া হৈ যোৱাত মই নিজে সেইকেইখনত ৰং কৰিছোঁ। বলক মোৰ ঘৰলৈ গৈ দুপৰীয়াৰ আহাৰ মোৰ তাতে খাব আৰু মইনো কেনেদৰে ৰং কৰোঁ তাকো এবাৰ চাই আহিব। দুপৰীয়াৰ আহাৰ শেষ হোৱাৰ পাছত ইষ্টমেনে এডামছনক তেওঁৰ জাপানৰ পৰা অনা কাঠৰ চকীকেইখন দেখুৱালে। চকীবোৰৰ দাম $1তকৈও বেছি নাছিল, কিন্তু যিজন মানুহে ব্যৱসায় কৰি 100 কোটি টকা সঞ্চয় কৰিছে সেইজন মানুহে নিজ হাতে সেই চকীকেইখন ৰং কৰিছে বুলি গৰ্ব কৰে। মুঠৰ ওপৰত এডামছন সেই অভিযানত সফল হৈছিল। ইষ্টমেনে তেওঁৰ স্কুল আৰু হলঘৰৰ বাবে যিবোৰ চকী অৰ্ডাৰ দিয়াৰ কথা আছিল সেইবোৰৰ মুঠ দাম আছিল প্ৰায় $90,000 আৰু সেই গোটেইখিনি চকী যোগান দিয়াৰ অৰ্ডাৰ পাইছিল জেমছ এডামছনে। এনে এটা শকত অংকৰ কণ্ট্ৰেক্ট পোৱাৰ ক্ষেত্ৰত এডামছনক সহায় কৰিছিল প্ৰশংসাৰ নীতিয়ে। তাৰ পাছৰ পৰা ইষ্টমেনৰ মৃত্যুলৈকে ইষ্টমেন আৰু এডামছন ঘনিষ্ঠ বন্ধু হিচাপে দিন কটাইছিল। সেয়ে আপুনি যদি বিচাৰে যে আনে আপোনাক পচন্দ কৰক, তেনেহ'লে এই কথাটো সদায় মনত ৰাখিব, আপুনি লগ পোৱা মানুহজনক তেওঁৰ শ্ৰেষ্ঠত্ব অনুভৱ কৰাৰ সুযোগ দিয়ক, আন্তৰিকভাৱে সেই কাম কৰক।